মান বজাত মই শুই আছোঁ। বাবু মানে মোক জগালে যে আব্বা উঠা। তাৰপিছত এনেতে 2-3টা কোব মাৰিলে টিঙত মানে ঘাঁহ মাৰিলে। তাৰপিছত আমি আটা পাৰি আছোঁ, বাবু মইনাও আটা পাৰি আছে। তাৰপিছত ওচৰৰ মানুহ আহিল, আমাৰ কাকাহঁতে আহিল, ৰাইজো আহিল। আহি মানে আমাক দৰ্জা খুলি দিলোঁ। তাৰপিছত আমাক আমাৰ ভিতৰত লৈ সোমোৱাৰ পিছত তাৰপিছত ৰাইজে বাটত গাড়ী এখন থোৱা আছিল, গাড়ীখন লৈ আহিল। তাৰপিছত ৰান্ধনী ঘৰৰ তালা ভাঙি মানে বাইকখন লৈ গৈছে।